আহিছোঁ আজি মৰিগাঁও মানিপুৰ নিকেতনত এই আঁতৰি নিকেতন এখন কৰি যোৱা এখন আঁতৰি নিকেতন আঁতৰি কিবা ক'ব নেকি? আহিছোঁ নিকেতনলৈ কিয় আহিছোঁ ক'ব আপুনি? নাই এনেই এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে আহিলোঁ। তাতে আকৌ বোলে স্কুলত বহুত কঁঠালৰ গছ আছে, গতিকে কঁঠালো লৈ যাম 2-এটামান, লগতে আমো আছে। আমাৰ স্কুলৰ আম কিছুপা অৱশ্যে বিৰাট জ্ঞানী দেই, মানুহ আহিলে ডাইৰেক্ট তলত বাৰু আজি দেখা যাওক কয় নাই নাই লাভ নাই। সিদিনাখন হৈছে, আজি বহুত বতৰ আজি স্পেচিয়েল গেষ্ট এজন আহিছে আমাৰ মণিপুৰ নিকেতনত, দেখাই আছোঁ আজি দেখাই আছোঁ। এয়া পলাশ দা আহিছে আজি নতুনকৈ লৈ আহিছোঁ। মই আহিছোঁ বাৰু আগতে কঁঠাল খাবলৈ আহিছোঁ। কোনো নাই, আমি তিনিটাই কেনেবাকৈ ষ্টুডেণ্টে দেখিব লাগিলে আপোনাৰ ইজ্জত সন্মান গোটেইখিনি থাকিব আৰু বেলেগ একো নাই। সৰু ল'ৰা ছোৱালী এণ্টাৰটেইনমেণ্ট কৰিব লাগে নেকি? আমাৰ এটা লাইফ নাই, হয়নে নাই? আছে কঁঠাল বাচিব লাগে কেনেকুৱা কঁঠাল গছ চাওক, ইয়াত এইফালে কঁঠাল আছে দেখাই আছোঁ। আমাৰ স্কুলত দুটা প্ৰজাতিৰ কঁঠাল পোৱা যায়, এইফালে কঁঠাল ৰঙা এটা আৰু সেউজীয়া এটা। এইফালে কঁঠাল গোটেই যিমান গছ দেখিছে গোটেইগাল কঁঠালৰ গৈছে, কিন্তু এতিয়া কঁঠাল চিলেক্ট কৰিব পৰা নাই। মানে অধিক মাছত বগলী কণা বুলি যে কয় তেনেকুৱা হৈছে। এইডাল গছতো চাওক কিমান কঁঠাল আছে, গৈ আছোঁ এয়া চাওক কিমান কঁঠাল চিলেক্টে কৰিব পৰা নাই। এয়া কঁঠাল, মই জুম কৰিছোঁ বাৰু, এয়া কঁঠাল খাবলে ভয় আঠা লাগে বুলি, মৰম দিবলে ভয় হিয়া ভাঙে বুলি লমে লমে কঁঠাল লাগি আছে। চাওক দিয়ক কোনটো পাৰিব? এই ইমান সৰু সৰু যোৱা বছৰ গোটেইখিনি কঁঠাল বেছি পেলাই 5,000 টকা পাইছোঁ। হয় নেকি? ঠিকে আছে, বিদ্যালয়ত এনেকৈ ফল মূল থাকিলে ভালেই হয়। এইবাৰ আম খুব কম লাগিলে। আমি এতিয়া কঁঠাল নিবলৈ আহিছোঁ হয়, কিন্তু কঁঠাল কোনটো পুৰঠ কোনটো কোমলীয়া নাজানো। আম এটা পৰি আছে, বঢ়িয়া। এইটো বান্দৰে খোৱা। ক'ত বান্দৰে খোৱা? এইটো ষ্টাৰ্ট। এই পকা কঁঠাল গছতে পকি আছে, আঁতৰে বঢ়িয়া। অলপ টাইট হৈ আছে সেইডাল ঠাইডাল। আজি ইয়াতে খাই যাম এইটো কঁঠাল, যদি কটাৰী এখন পোৱা যায়। এই ঘূৰাই থাকক, ছিগি যাব। এইটো ধৰক, মই পাই আছোঁ, মই আহি আছোঁ। সেইটো পেলাই দিম লাগে, কি কথা আছে? আপুনি আঁতৰি দিয়কচোন, ঢাপকৈ পৰিব। মই টানি আছোঁ, আপোনাৰ গাত পৰিব। কালি নিদিলে হয় দেই কোনোবা। নিদিয়ে একে নিশ্চিন্ত থাক। হ'ব দুটাই দিয়ক আৰু এটা আমি ছিঙি ল'লো। মানিপুৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা আমি কঁঠাল পকা লৈছোঁ। কঁঠালো গছতে পকি আছে। কি কৰিছে আপোনালোকে কওক? কঁঠাল আনি আছে এতিয়া।